কবিতাৰ শিৰোনাম আহাৰৰ এদিন। কথা মনালিছা শইকীয়া। পাঠ মানস প্ৰীতম শইকীয়া। এটা বৃষ্টি পাগল দিনৰ মৌসনা স্মৃতিৰ গোন্ধ। খোলা দুৱাৰেদি সোমাই যাওঁতে চিঞৰি উঠিছিলা সিদিনা, মল্লিকা গোটেই তিতিলা। আহাৰৰ বিষাদে বৰষুণে তুমি কালিদাস, মেঘমল্লাৰ ৰাগত তোমাৰ যত মানে অনুতাপ। নাটঘৰৰ এৰা পৰলীয়া সাধুবোৰ, প্ৰতিজ্ঞাৰ অন্তহীন চুমাবোৰ। তোমাৰ বাৰু মনত পৰেনে তোমাৰ আহাৰৰ বিষাদ বৰষুণত জুৰুলি হোৱা কালিদাসলৈ? মই যে আজিও তিতি আছো বিষাদ বৰষুণত, আৰু ফুলি আছো হালধীয়া সৰুজমুখী হৈ।